প্ৰকৃতিৰ অৱদানবোৰৰ ভিতৰত জলপ্ৰপাত হ'ল এক অন্যতম অৱদান। আপোনালোকে জীৱনত নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা জলপ্ৰপাত দেখা পাইছে। আজি আপোনালোকক মই আমাৰ অসমতে অৱস্থিত দুখন জলপ্ৰপাতৰ জন্মৰ কাহিনীৰ লগতে জলপ্ৰপাত দুখনৰ সম্পূৰ্ণ তথ্যৰ বিষয়ে আপোনালোকক ভালদৰে অৱগত কৰাম। অসমত অৱস্থিত এই জলপ্ৰপাত দুখনৰ নাম হ'ল আকাশী গংগা জলপ্ৰপাত আৰু চম্পাৱতী জলপ্ৰপাত। গতিকে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। পোনপ্ৰথমতে আমি অসমৰ নগাঁও জিলাৰ পৰা 50 কিলোমিটাৰ পূব দক্ষিণ দিশত দবকা ডিমাপুৰ পথত অৱস্থিত আকাশী গংগা নামৰ জলপ্ৰপাতৰ বিষয়ে জানি লোৱা হওক। কালিকা পুৰাণত আকাশী গংগা জলপ্ৰপাতৰ অঞ্চলৰ কথা উল্লেখ আছে। ইয়াৰ জন্মৰ ওপৰত লুকাই থকা কাহিনীটো ভগৱান মহাদেৱৰ লগত জড়িত হৈ আছে। এই কাহিনীটো শুনিবলৈ বহুত আচৰিত হয়। আপোনালোকে জানেই যে ভগৱান মহাদেৱ বাবাই দক্ষ ৰজাৰ ছোৱালী সতীক বিয়া কৰাইছিল। এদিন দক্ষ ৰজাই মহাদেৱক বিৰোধিতা কৰি এখন বিশাল যজ্ঞ পাতিছিল। এই যজ্ঞস্থলীত ৰজা দক্ষই মহাদেৱক বৰ বেয়াকৈ অপমান কৰিছিল। তাক দক্ষ ৰজাই মহাদেৱক কৰা অপমানবোৰ সতীয়ে সহিব নোৱাৰি যজ্ঞস্থলীতে সতীয়ে নিজৰ প্ৰাণ ত্যাগ কৰে। প্ৰিয়াৰ বিয়োগ হোৱা বুলি গম পাই ভগৱান মহাদেৱে শোকত বলিয়া হৈ পৰে আৰু মহাকাল ৰূপ ধাৰণ কৰি সতীৰ মৃতদেহটো কান্ধত তুলি লৈ গোটেই বিশ্ব ভ্ৰমণ কৰিবলৈ ধৰে। এনেদৰে যেতিয়া মহাদেৱে ঘূৰি ফুৰে তেতিয়া লাহে লাহে সতীৰ মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ দেহৰ পৰা ছিঙিবলৈ ধৰে আৰু এই অংশবোৰ ঠায়ে ঠায়ে পৰি যায়। সতীৰ দেহৰ বিভিন্ন অংশ বিভিন্ন ঠাইত পৰা ঠাইবোৰত একোখন তীৰ্থস্থান গঢ়ি উঠিল। ইয়াৰ এটা অংশ আকাশী গংগাত পৰা বুলিও জনা যায়। সেইবাবে লোকসকলে বিশ্বাস কৰে যে এই আকাশী গংগা জলপ্ৰপাতৰ হ্ৰদটোত স্নান কৰিলে দেৱীৰ আশীৰ্বাদ পোৱা যায়। এই জলপ্ৰপাতৰ আশে পাশে শিলৰ মন্দিৰো দেখিবলৈ পোৱা যায়। এইবোৰ দশম আৰু 12শ শতিকাৰে দুটা মন্দিৰৰ অৱশেষ বুলি জনা যায়। কালিকা পুৰাণত আকাশী গংগাক পীঠস্থান বুলিও উল্লেখ কৰা আছে। এই জলপ্ৰপাতটো বৰ্তমান এক পৰ্যটনস্থলী হিচাপে বিখ্যাত। তদুপৰি সমগ্ৰ বছৰ জুৰি ইয়াত ভক্তৰ সমাগমো দেখা পোৱা যায়। ইয়াৰ পৰা আপোনালোকে ব্ৰহ্মপুত্ৰ নদীখনো দেখিবলৈ পাব। যদিহে আপুনি ইয়ালৈ যাব খোজে তেনেহলে আপুনি চাপৰমুখ নামৰ ৰেলৱে ষ্টেচনটোলৈ যাব লাগিব। আপোনাৰ ইয়ালৈ যাবলৈ মন আছে নে নাই কমেণ্ট বক্সত নিশ্চয় প্ৰকাশ কৰিব। এইবাৰ আমি আলোচনা কৰিম অসমৰ নগাঁও জিলাতে অৱস্থিত চাপানালা নামৰ গাঁওখনত থকা চম্পাৱতী নামৰ জলপ্ৰপাতৰ বিষয়ে। এই জলপ্ৰপাতৰ চৌপাশে থকা চাহ বাগান আৰু তাত ভ্ৰমণ কৰিবলৈ অহা পক্ষী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্থল। চম্পাৱতী জলপ্ৰপাতৰ 3টা কুণ্ড আছে। ইয়াৰ জন্মৰ ওপৰত থকা লোককাহিনী বহুত আমোদজনক হয়। প্ৰাচীন কালত শংখস্থ নামৰ এজন ৰজা আছিল। এই ৰজাজনৰ এগৰাকী কন্যা আছিল। কন্যাজনীৰ নাম চম্পাৱতী আছিল। চম্পাৱতীয়ে এই জলপ্ৰপাতৰ তলৰ কুণ্ডত মাঘী সপ্তমীৰ দিনা স্নান কৰিছিল। এই ৰাজকুমাৰীৰ নামেৰে জলপ্ৰপাতৰ নাম চম্পাৱতী ৰখা হয়। মাঘী সপ্তমীৰ দিনা এই কুণ্ডত গা ধুলে পুণ্য অৰ্জন হোৱাৰ লগতে বেমাৰ ব্যাধিও নিৰ্মূল হয় বুলি লোকবিশ্বাস আছে। এই জলপ্ৰপাতটো চাপানালাৰ উত্তৰ পূব দিশত থকা কাৰ্বি আংলঙৰ পাহাৰৰ পৰা বৈ আহিছে। জলপ্ৰপাতটিৰ 3টা কুণ্ডৰ একেবাৰে ওপৰত থকা কুণ্ডটো সমতলৰ পৰা প্ৰায় 228 মিটাৰ উচ্চতাত অৱস্থিত। তাৰ পৰা প্ৰায় 7 মিটাৰ সমতলেৰে বৈ আহি দ্বিতীয়টো কুণ্ডৰ সৃষ্টি হৈছে। তৃতীয়টো কুণ্ড ইয়াৰ পৰা প্ৰায় 75 মিটাৰ তলত অৱস্থিত। যদিহে আপুনি চম্পাৱতী জলপ্ৰপাতটো চাব বিচাৰে তেনেহলে অসমৰ ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ দূৰত্ব 137 কিলোমিটাৰ হয়। সাধাৰণতে পৰ্যটকসকলৰ নিজৰ ব্যক্তিগত বাহনেৰে চাপানালালৈ যাবলৈ পৰামৰ্শ দিয়া হয়। আপোনালোকে আগতে এই দুখন জলপ্ৰপাতৰ ভিতৰত কোনখন জলপ্ৰপাতলৈ গৈ পাইছে কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাল চাওক ভাল শিকক। ধন্যবাদ। জয় হিন্দ।